ওদালগুৰিৰ বামুণজুলিত লোমহৰ্ষক হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বামুণজুলিৰ এনচি উৰাংগাজুলিত এক চাঞ্চল্যকৰ নৃশংস হত্যাকাণ্ড সংঘটিত হয়। সোমবাৰে সন্ধিয়া প্ৰায় 7 মান বজাত বামুণজুলিৰ এনচি উৰাংগাজুলি গাঁৱৰ ভীমলিম্বুক একে গাঁৱৰে পৱন তাঁতী নামৰ যুৱকজনে কাঁচিৰে ডিঙিত ৰেপি নৃশংসভাৱে হত্যা কৰে। ঘটনাস্থলীত লগে লগে ডিমাকুচি আৰক্ষী উপস্থিত হৈ হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ওদালগুৰিত একেদিনাই ডিমাকুচি আৰু বামুণজুলিত দুটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাত অঞ্চলটিত চাঞ্চল্য আৰু শোকৰ ছাঁ পৰে। ডিমাকুচিৰ পৰা অতুল বৈশ্যৰ ৰিপৰ্ট, এনি লাইভ টুডে। ভীম লিম্বু তো যিজনে মাৰ্ডাৰ কৰিছে পৱন তান্তি, তো তেওঁলোকে অলৰেডি য়ঙত ড্ৰিংক কৰে। তো আমাৰ ইতিমধ্যে আমাৰ BTC খনত আমাৰ চুলাই মটৰ যিবিলাক আমাৰ খোলা ভাটিবিলাক খুলি ৰাখিছে গভৰ্ণমেণ্টে, সেইবিলাক যিজন মাৰ্ডাৰ কৰিছে আৰু যিজনে মাৰ্ডাৰ কৰিছে আৰু যিজন মাৰ্ডাৰ হৈছে অলৰেডি আমি আগে পিছে লগ পাওঁ। তেওঁলোকে যিবিলাক আমাৰ লোকেল চুলাই মদ অলৰেডি আমি খোৱা বুলি জানো, আমি দেখাও পাওঁ, আমি গাঁৱৰ ল'ৰা আমি জানো তেওঁলোকক। তো এইবিলাক মই ভাবো যিজনে হয়তো মাৰ্ডাৰ কৰিছে তেওঁ ড্ৰিংক কৰিছিলে, হয়তো তেওঁলোকৰ মাজত সূত্ৰপাত আছিলে কিবা কাইজাৰ, তো সেইকাৰণে এইটো ঘটনা আজি ঘটিবলৈ পাইছে। প্ৰায় 7 মান বজাত আমাৰ এনচি উৰাংগাজুলি গাঁৱৰ নিবাসী আমি দেখিবলৈ পাইছো এখন ইয়াত ডেড বডি পৰি আছে। বুলি মানুহজনক ইয়াৰে নিবাসী পৱন তান্তিয়ে খুব নিৰ্মমভাৱে কেঁচিৰে গলত ৰেঠি মানুহজনৰ মৃত্যু কৰাইছে, মানুহজনক মাৰ্ডাৰ কৰিছে। খুব এক দুখ লগা ঘটনা। মই পোনপ্ৰথমে সেই মানুহজনক মই ধিক্কাৰ দিছো, যিয়ে নেকি মানৱ নহয় বুলি মই ক'ব বিচাৰিছো, যিয়ে ঘটনা ঘটাইছে। আৰু সেই মানুহজনক যিয়ে ঘটনা ঘটাইছে, যিয়ে নেকি মানুহজনক মৃত্যুবৰণ কৰাইছে, তাক আইনে উচিত ব্যৱস্থা ল'ব লাগে। তাৰ যিখিনি ঘটনা হৈছে এইটো নতুন ঘটনা নহয়, তাৰ আগত তেনেকুৱা ধৰণৰ আমি মানুহক মাৰ্ডাৰ কৰিছে। তাক চৰকাৰে আইনে উচিত শাস্তি দিব লাগে, তাক পাৰিলে ফাঁচিয়ে দিব লাগে। এই ধৰণৰ মানুহ আমাৰ এই সমাজত থকা দৰকাৰ নাই বুলি মই ভাবিছো। কাৰণ এই মানুহ যদি ইয়াতে আকৌ ঘূৰি আহে না, এনেকুৱা ধৰণৰ ঘটনা আৰু ঘটাব। খুব দুখ লাগিছে। আজি আমি সকলোতে মিলিজুলি আছো, কিন্তু কিছুমান মানুহৰ কাৰণে আজি মানুহৰ যিখিনি মিল বিলাক আছে, মানুহৰ যিখিনি শান্তি এটা আছে, এইবিলাক মানুহে অশান্তি এটা পৰিৱেশ সৃষ্টি কৰি দিছে। গতিকে মই খুব দুখিত আৰু একেবাৰে ধিক্কাৰ দিছো।